হৈছে দেওবাৰ সানডে সো মই ৰেডি হৈ গলো আৰু কিবা এটা ডিফাৰেন্ট কাম কৰিব গৈ আছো এটা জেগাত গৈ আছো আৰু কিবা এটা কৰিব গৈ আছো বহুত ইন্টাৰেষ্টিং কাম সো আপোনালোকক লাহে লাহে গম পাব আপোনালোকে মই দি থাকিম আপডেটছবোৰ সো কি কৰিব গৈ আছো এবাৰ চাই ল'বচোন আৰু যদি ভাল লাগে কমেন্ট কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব তুমি জোনাক হোৱা মোৰ মন আকাশতে সপোন হোৱা মোৰ বুকুৰে মাঝ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে ৱেলকাম বেক টু মাই ব্লগ ৰাগিনীজ এনভেলপ আৰু সো বলক মোৰ ব্লগত ৱেলকাম কি কৰিম ব্লগ বনাই আছো মানে আজি বনামতো ও আজি আমি কি কৰিম আজি আমি বহুত ধুনীয়া ধৰণে বনাই আছো এইবোৰ কি চলি আছে ওয়েলকাম টু যোগাৰ ক্লাস আমাৰ লগত মানে আমাৰ এইটো ফোনৰ যোনটো মানে টাইপ চেন্টাৰ তাত নাজানো কিয় এনেকৈ কৰিবলৈ অপচনটো দিলে আৰু এটা ৰাইজ এইটো কবছে এইটো কিয় দিলে বাৰু আমি নাজানো এইটো এনেকৈ থৈ পেলাই ইয়াত ফোনটো থৈ আমি মানে কি কৰিব কি পাৰিম মানে কি কৰিম উই ডোন্ট নো বা আকাশৰ ভিডিঅ' বনাবলৈ দৰকাৰ হ'ব পাৰে এই এনেকুৱা অপচনটো দিবলৈ পাহৰি গ'ল যোনটো 9:16 ৰিলৰ ৰেশিঅ দি আমি যোগাৰ কৰিম এইবোৰ যোগাৰ চলি আছে আমাৰ ইয়াতে আৰু এখন কেজিখন বেছিকে নাম না ধাপ্পা ইয়া গ্ৰেট সিজার্স ও এটো কি এটা ডিজাইন নেকি ও ডিজাইন হয় মানে এটো খয় কালে নেকি এটো কি কিবা ফুলিবলৈ ইউজ কৰে আচ্ছা এটো বেলেগ কিবা এটা কাটিবলৈ ইউজ কৰে মাল্টিপারপাস হয় কিন্তু মানে যোনটো দৰকাৰ সেই হোৱা নাই ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ we did it অলপ It's চাওঁ done. 2 hours later. the art and the artist এইটো কি হয় ও ওয়াও এক সেকেন্ড লগাইছো এটা বহুত স্মার্ট हो गया वैसे ना आ जाओ पॉडकास्ट करते हैं ओके अरे पॉडकास्ट कर रहा है कोई और पॉडकास्ट कर बोली जाओ आज आज ही पढ़ा 2 hours later. এতিয়া আমি কি খাম কেএফচিৰ কিবা খাম ন খালি ইমানবোৰ অপচন দেখি পিনে কনফিউজ হৈ যোৱা গৈছে অলপমান সেইটোতো হয় বগলী কণা অধিক মাছত বগলী কণা বলি কণা ये बड़ी अच्छी बात कही आप আৰু এয়া আমাৰ ৰেডি হ'ম আৰু আমি এতিয়া গোটেই কাপোৰ চাপোৰ মেকআপ চেকআপটো উলিওৱা হৈ থৈ আছে আৰু এইটো লাহেকৈ ছেটআপটো বনাইছোঁ আৰু দুখীয়াকৈ আৰু সৰু সুৰাকৈ ন 2 hours later. চলো এতিয়া আমি কৰিম মেকআপ another favorite thing একদম দেখি মেকআপ কৰিব লাগে আফটাৰ ফুড মোৰ বিফৰ ফুড ঠিক আছে মানে ৰেংকিংটো এইবোৰ যদি জীৱনত কৰি হ'লে পাওঁ আৰু কি লাগে এইবোৰ পাবলৈ পইচা পাইটো আহি আছে সেইটো আৰু কথা নাই ইণ্টাৰনেট বস্তুটো অহাৰ পিছত তাৰ পিছত চেঞ্জ হৈ গ'ল পটককৈ বহুত এটা ডাঙৰ একদম এনেকৈ হিউজ জাম্প এটা আহি গ'ল আৰু কিছুমান বহুত এনেকুৱা ভাল ভাল পঢ়া শুনা কৰা মানুহে মানে চাকৰি পাতি এইবোৰ কৰি আছে আৰু নিজৰ तुमसे ना हो पाएगा আহি গ'ল খানাটো মাই ষ্ট্ৰাগল খানা আহি গ'ল কেএফচি টেংডানা লাইট ফিটিং আৰু কি লাগে জীৱনত ইমান বগা হৈ গৈছে এতিয়া ভাল লাগিব যা কি এতিয়া তই একদম মুখত হেৰিবিলাক গম পাই নেকি ব্লেমিছেছ বা কিবা কিবি কিবা এটা গম পাই আছে জানো এই দুটা লগতে গম নাপাব চাগে আগুৱাই আছো অঁ এই বস্তুটোহে ভাল লাগিছে জানো বহুত ধুনীয়া হেৰি হৈ আছে আৰু এয়া হৈছে আমাৰ ৰুমৰ অৱস্থা লাইট চব এইবোৰ ফিক্স কৰি আছো আৰু খালি ফেচটো ইয়াত ৰাখিবি দেই অঁ চিন আপ কৰিবি হা সেইফালে চা অঁ এনেকৈ হা ফেচটো ৰাখ আৰু হাতেদি কিবা মুভমেণ্ট কৰ অলপ ওপৰলৈ চা চিন আপ হা চাই ল কেছা ৰিয়েকশ্যন এটা ৰিয়েকশ্যন চালানি আৰামছে ওলাব দুখন তিনিখনীয়াৰ পৰা এইখন মেলি আছো এইখনো ভাল লাগিছে এস্থেটিক লাগিছে জানো এস্থেটিক কি ঠিক বোলে হেৰি মোৰ ব্লগ চাই বোলে ফটোগ্ৰাফাৰ এইটো বোলে ফটোশ্বুট কৰি মাতি আনিছে বোলে আৰু কি নতুন মডেল আহি আছে সঁচাকে ভাল লাগিছে থেংক ইউ এইটো মুভমেণ্ট লৈ লওঁ একচুৱেলি বহুত ধুনীয়া আহিছে ফটো জানো তোৰ ইনষ্টাগ্ৰামত পোষ্ট কৰা এইকেইটা চবতছে বেষ্ট ফটো হ'ব হয় নহয় ক अरे झूठ बोल रहा है ये झूठ बोल स्टूडियो लाइन होते रूम का अवस्था देखाय एया ये हम लोगों का घर का अवस्था गोटेবোৰ আমি এনেকৈ ফেলাই থৈছো আৰু এইটো হৈছে অৱস্থা আৰু এই
আমাৰ কামটো চলি আছে এইটো হৈছে আমাৰ সেটআপ ইউ নো শাউট আউট টু নিহাৰিকা অলসো এফালে মোৰ কিয় বলে খুল উল্টা হ'ল নাই হোৱা নুখুলিছে অ মাই গশ এই আমাৰ ব্ৰেক টাইম চলিছে আৰু লেজাৰ চলিছে ৰাইজসকল এতিয়া আমি খাম পেট খাই ল'ম এতিয়া পেট পুছা পেট পুছা ডাইট মেইনটেইন কৰি আছিলো এয়া খালো লাষ্টটো পাই আৰু আৰে হেল্দি হয় এইটো ব্ৰেড আৰু সালাড ये बड़ी अच्छी बात कही आप camera action hello everyone welcome to our podcast almost making sense এটা সুন্দর হইছে আর লাগবে না almost কি হবে almost making sense তো বলতে হবে তো বলি না বলো আমার এই কি কাট করব লাগবে তারপর বলো welcome to our podcast almost making sense কিন্তু সে অকলে লাইনটো বলে হবে না তাই কি কম গোটেইখিনি কৰিব লাগিব মানে মাজতে পুৰা ব্ৰেক হৈ গ'ল আকৌ Hello guys. Hello everyone. Welcome to our notun podcast. One eternity later. Yeah, আমাৰ just শেষ হ'ল আৰু পডকাষ্টৰ শুটিং কৰিলো আমি আউটফিট চেঞ্জ কৰিলো এতিয়া কেনেকুৱা লাগিলে অনিতা মজা লাগিলে বহুত ভাল লাগিলে আমি বহুত কথা পাতিলো মানে দেখিবলৈ পাব আৰু অতি সোনকালে আহি আছে আমাৰ এনাৰ্জি হাঁহি মানে আমি পুৰা গোটেইখন উৰাই দিছো মানে ইমানেই হাঁহিছো আমি ইমানেই হাঁহিছো Yeah, boy. আফটাৰ শ্বুট এফেক্ট এইবোৰ চয়াবিন পোলাও খামে আমি কিন্তু বহুত ভাগৰ লাগিছে